বন্ধুসকল এটা নতুন ভিডিঅ' লৈ মই আপোনালোকৰ মাজলৈ আহিছোঁ। তো আজি দেখাম এখন বিশেষ ফাৰ্ম, যিখন ফাৰ্ম মানে আপোনালোকে দেখিলে গম পাব কিমান সুন্দৰকৈ তেওঁ ফাৰ্মখন তৈয়াৰ কৰিছে। পুখুৰী আছে, গাহৰি ফাৰ্ম আছে আৰু বহুত কিবা কিবি আছে। আমি দেখুৱাই যাম, আপোনালোকে চাই যাওক, উৎসাহিত হওক, আপোনালোকেও কৰক এনেকুৱা ধৰণৰ ফাৰ্ম। তো বলক চাওক, এইটো ফিচাৰীটো আৰু ইয়াত দেখিছে পানী কেনেকৈ ফিচাৰীটোত পানী দি দিছে। তো মাছবিলাক সাঁতুৰিবলৈ ভাল হয়। পলাশ এগ্ৰ নাৰ্চাৰী আদৰ্শ মিশ্ৰিত কৃষি ফাৰ্ম, চাংমাই গাঁও, ফুলপানী চিগাত আছে এখন ফাৰ্ম। এইটো পুখুৰী পাৰতে দেখা পাইছে আপোনালোকে ঘৰ। আৰু এয়া চলাৰ ছিষ্টেম, এয়া পাইপ দেখা পাইছে, এইটো মেচিন দেখা পাইছে আপোনালোকে। সেইদৰে পুখুৰীটোত পানী দিছে আৰু পানীটো দিয়াৰ লগে লগে মাছবোৰ সাঁতুৰিবলৈ সুবিধা হয়। অন্য এটা পুখুৰী তেওঁ চাওক, আমি তেওঁ গাহৰি ফাৰ্মখনলৈ আহি আছোঁ। এয়া ভিডিঅ' লৈ আছে, এটা পানী ধৰি আছে। এজন মালিকজন প্ৰতিটো হেৰিতে এটা এটা গাহৰি মানে চিষ্টেমেটিক কৰি দিছে। এয়া চাওক, পানী দি এয়া চফা কৰি দিছে, পাইপ ফিটিং কৰি দিছে। মজা লাগিছে। তো মানে চফা কৰিবলৈ এইটো চিষ্টেম তৈয়াৰ কৰি দিছে, পাইপ এডালত ফুটা ফুটা কৰি গাহৰি চাৱাৰ চিষ্টেম কৰি দিছে। মানে সুন্দৰ প্ৰচেছৰ। বাহিৰতে লিখি থৈছে ফাৰ্মখনৰ, অনুগ্ৰহ কৰি জৈৱ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি ফাৰ্মত বিনা অনুমতিত প্ৰৱেশ নকৰিব। এজনৰ ফাৰ্ম হয়। চেনিটাইজাৰ কৰিছে, এয়া চেনিটাইজাৰ কাৰণে তেওঁলোকে প্ৰস্তুতি চলাই আছে। বীজাণুনাশক ফাৰ্মখন চব, গোটেই ফাৰ্মখন দেখাইছোঁ। পানী পাইপডাল দেখিছে যে পানী দিয়ে, এইবিলাক টেঙা গছ ৰুই থৈছে।